you're given, that's how we live it. Don't be mad at the system, it's simply how we've existed. Hello everyone, welcome to my channel. আজি বহু বিউটি মই আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে হেয়াৰ ট্ৰিটমেণ্টৰ ওপৰত। ঘৰতে থাকি আপোনালোকে চুলি কেনেধৰণে যত্ন ল'ব পাৰে, ঘৰৰ কিছুমান সামগ্ৰীৰে নেচাৰেল বস্তুৰে তাৰে ওপৰত মই ভিডিঅ' বনাইছোঁ। আপোনালোকে ঘৰতে থাকি ঘৰৰ কিছুমান সামগ্ৰীৰে আপোনালোকে নিজৰ চুলিৰ যত্ন ল'ব পাৰিব। আপোনালোকে তাৰ বাবে কোনো ধৰণৰ বজাৰ বা বেলেগ ক'ৰবাৰ পৰা একো বস্তু আনিব নালাগে। আপোনালোকে ঘৰতে থাকি ঘৰৰ কিছুমান সামগ্ৰীৰে আপোনালোকে নিজৰ চুলিৰ যত্ন খুব ভালকৈ ল'ব পাৰিব। গতিকে চাওঁ আহকচোন ভিডিঅ'টো। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে চাওঁ আহকচোন ভিডিঅ'টো। প্ৰথমতে মই এটা মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ। ইয়াতে আমলখি, জেতুকা, চাহপাত, শিলিখা, জবা ফুলৰ পাত, জবা ফুল আৰু নয়নতৰা ফুলৰ পাত, এই গোটেইখিনি ইয়াতে মিশ্ৰণ কৰি মই এটা পেষ্ট তৈয়াৰ কৰি লৈছোঁ। আৰু এনেদৰে মই ঘঁহি আছোঁ। এনেদৰে লাহে লাহে আপোনালোকে ঘঁহি থাকিব যাতে চুলিত ধুনীয়াকৈ গোটেইখিনি লাগি যায়। এনেধৰণে আমি সানি থাকিব লাগিব। আপোনালোকে বেলেগৰ সহায় লৈও সানিব পাৰে, তেতিয়া বেছি ভাল হ'ব। এতিয়া মই নিজে কৰিব লগা হৈছে, অলপ প্ৰব্লেমো হৈছে যিহেতু। এনেদৰে আপোনালোকে কণ্টিনিউ কৰি ঘঁহি থাকিব। এইটো বহুতেই ভাল হয়, আপোনালোকে নিশ্চয় জানি আমলখি সানিলে চুলি ক'লা হয় আৰু ধুনীয়া হয়। তেনেদৰে জেতুকা, চাহপাত এইবোৰ সানিলেও চুলিবোৰ ডাঠ হয়, শিলিখা সানিলেও চুলি ডাঠ হয়, সৰাটো কমি যায়। চ' এনেকৈ দৰে আপোনালোকে ধুনীয়াকৈ সানিব। মোৰ প্ৰব্লেম হৈছে যিহেতু মই ভালকৈ নিজে লগাব লগা হৈছে একচুৱেলি, সেইকাৰণে প্ৰব্লেম হৈছে। চ' আপোনালোকে ভালদৰে লগাই ল'ব পাৰে পেষ্টটো তৈয়াৰ কৰি। আৰু চাব আপোনালোকে এনেদৰে আপোনালোকে লগাই কমপ্লিট কৰিব। আৰু ফাইনেলি ডান। এনেদৰে আপোনালোকে চুলিত ঘঁহি বান্ধি থৈ দিব। 30 মিনিটছ নাইবা 1 আৱাৰমান ৰাখি থ'ব। যেতিয়া শুকাব মাথাটো ধুই দিব, কিন্তু শ্বেম্পু ইউজ নকৰিব সেইদিনাখন। কাৰণ এইকাৰণে কৈছোঁ যে আপোনালোকে চুলিত ভিটামিনটো নাপাব, গতিকে আপোনালোকে শ্বেম্পু ইউজ নকৰিব। চ' চুলিটো ধোৱাৰ পিছত আপোনালোকে দেখিব পাৰিছে চুলিত এটা ধুনীয়া গ্ল' আহিছে। নিশ্চয় আপোনালোকে দেখা পাইছে। গতিকে আপোনালোকে এইটো ইউজ কৰিব পাৰে। ফলাফল আপোনালোকে নিজেই পাব কেনেধৰণৰ গ্ল' আহে। আমলখিটোৱে চুলিটো ডাঠ কৰে, জেতুকাটো ৰাফ হৈ যায় চুলিটো। চ' মই ইয়াতে নয়নতৰা, জবা ফুলৰ পাত, জবা ফুল ইউজ কৰিছোঁ যাতে চুলিটো পিছল হয়। আপোনালোকে এনেও সানিব পাৰে জবা ফুলৰ পাত, জবা ফুল, নয়নতৰা পাত আপোনালোকে সানিব। চুলিটো আপোনাৰ কণ্ডিশ্যনাৰ নকৰিলে হ'ব। চাওক মই ওচৰৰ পৰা দেখাই দিছোঁ, চুলিত এটা গ্ল' আহিছে। ভাইলেট কালাৰ, ৰেড এণ্ড ব্লেক তিনিটা কালাৰ শ্বাইনিং কৰিছে। চ' আপোনালোকেও এনেদৰে ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে আৰু ফলাফল আপোনালোকে নিজেই পাব। গতিকে ইউজ কৰিব পাৰে আপোনালোকে, এইটো বহুতেই ভাল হয়। Thank you. I'm so in love with you.